মোৰ কবিতাৰ শিৰোনাম বিহু। মোৰ নাম শ্ৰী মোহন চন্দ্ৰ নাথ। বিহু ধৰাৰে মাজতে ভাৰতৰ পূবত অসমীয়া জাতিৰ আয়ুস ৰেখা বিষুৱ ৰেখা নামেৰে তিনিটি বিহু, ৰঙালী, ভোগালী, কঙালী। ৰাঙলীক বসন্তৰ পৰশত জলবায়ুৱে ধুৱাই নৰূপত সকলোকে মন প্ৰাণ উজ্বলাই। নকুঁহি পাতেই নানা ৰঙীন ফুলৰে নৱবৰ্ষ আদৰিবলৈ। পশু পক্ষী পাহাৰ ভৈয়ামে উলাহতে সুহুৰীয়া মাতেৰে ৰঙতে মতলীয়া হৈ। ৰঙালী আছিল অসমীয়া জাতিৰ মুকলি বিহু ৰংঘৰৰ বাকৰিত, এতিয়া উঠিলগৈ মঞ্চত। বাৰে বৰণীয়া বাহিৰা সংস্কৃতিৰে ভৰা পিন্ধন উৰণ খাদ্য আভাস চালানি হ'ল। বিহুৱা মনবোৰে কিবা গেঁঠালা মৰা বিনন্দীয়া হ'ল। নৱবৰ্ষ শুভেচ্ছা সকলোলৈ যাচিলোঁ, ধন্যবাদ।